আজিৰ দিনটোতো এইটো কামৰ পৰাই চলিলোঁ অহা কালিলৈ বা কি হয় প্ৰভুৱে কি মিলায় হে প্ৰভু ৰক্ষা কৰিবা কথা পাব যিকোনো এটা কাম কাইলৈ যাতে উলিয়াই দিয়ে আজি যেনে তেনে এই কামটো কৰিলোঁ কেমন লাগছা আজি কি হ'ব কাম ক'ত কৰিছা মই এইফালে সেই বৰ ডেকা যে মাতিছিল তাতে অলপ কৰি আহিলোঁ আজি পাইছোঁ কাম আজি ইয়াতে কৰিছোঁ আৰু কালি ক'ৰবাত কাম আছে নেকি কামটো কালি পোৱা নাই পাব লাগিব দেখুৱা লাগিব নাই বৰ দিগদাৰ আছে খাবলৈ মেলিবলৈ দিগদাৰ আছে কাম পোৱা নাই গুৱাহাটীত আহিছোঁ কাম কৰিছোঁ অলপ চাদা পানী খাই আনা আপুনিও চাদা খাবা চাদা বানাং নহয় মই অলপ কিবা আছে মই এটা মাজনীক ফোন কৰা খুজিছোঁ নম্বৰটো মই নাজানো কিবা আছিল ঘৰৰ তোমাৰ ঘৰৰ ফোন নম্বৰটো মই নম্বৰটো ডিলিট মানে কিবা পাহৰি গ'লোঁ আচ্ছা আচ্ছা কিবা টিপব লাগে কিবা হৈ যায় আচ্ছা অলপ মোৰ কমলা বাচন আছে খাং এইটো মইতো এইটো বনাওঁ আপুনি এইটো নম্বৰটো চাওকচোন ডিলিট ক'ত হ'ল এইটো ফোন লাগিছে আপুনি লাগিছে নেকি ফোনটো কথা পাতিব পাৰিব ৰিং কৰে কথাটো নকয় চাৰ্জত থ'ব পাৰে মোৰ মোবাইলটো আপুনি ধৰি থাকক হেল্ল' ঠিক আছে নহয় আমাৰ কাম কৰি আছে ভাল না মানে ল'ৰা ছোৱালী ঠিক আছে কাম কৰি আছোঁ আজি এইফালে কাম কৰিলোঁ এটা ককাইদেউ আছে ইয়াৰ লগত অলপ চাদা খাওঁ কাৰণে যাম গধূলি হয় চাদা অলপ বনাওক দে ঠিক আছে নাই যাবলৈ বহুত দুখ বুজিছোঁ নক'বা গাঁৱৰ পৰা আহিলোঁ গুৱাহাটীত কাম কৰি খাম বুলি চব মানুহে কয় গুৱাহাটীত বহুত কাম বিধানীয়ে গ'লে কাম পায় বুলি কয় আহিলোঁ গুৱাহাটীত এতিয়া মোৰ দুখ সেয়া 4 দিন হ'ল অহা 3 দিন বহিলোঁ আজি 4 নম্বৰ দিন কাম পাইছোঁ অহাকালি কাম এতিয়া নাই কাম এতিয়া ক'ত পাম সেইটো চিন্তা কৰি এইটো কাম কৰি আছোঁ ৰেচন নাই ৰুমত ভাড়া ঘৰৰ পইচা নাই বহুত দুখ ৰুম ভাড়াটো দিবই লাগিব পানীৰ বিল দিব লাগিব গুৱাহাটীত এনেই থাকিব নোৱাৰে আপুনি চবতে হকালৈকে পইচা দিব লাগিব হকা মোটালৈকে পইচা মহে কামৰে মহতো নক'ব পাহাৰীয়া এলেকা মই আজি কাম কৰি আহিছোঁ সেইকাৰণে মানে গেঞ্জি চেঞ্জি লোৱা নাই বিৰাট গৰম লাগিছে উপায় নাই খাৱা বোৱা কৰিছে চাহ পানী মোক কি কৰে জানো এতিয়ালৈকে মালিকে কাম কৰোৱাই আছে মোক এতিয়ালৈকে চাহ পানী এটুপা দিয়া নাই মই মানুহো চিনি নাপাওঁ পইচা নাই যে পথ ক'ৰবাত খাবলৈ ৰাতিপুৱা মই শুই উঠিয়ে পানী দোকান নাপায় এই 1 কিলোমিটাৰ যাব লাগিব দোকান ল'বা চাহ খাব লাগিব আপুনি দোকান নাপায় দেই আপুনি যে ক'ব মই এটা চাহ খাই গ'লোঁ চাহ খাই আহি নাপাব এইটো দোকানেই নাই মই এতিয়া কামত লাগোঁ মালিকে আহিলে দেখিলে মোক নক'ব ক'ব বেয়া পাব কৰক মই আৰু যাম ঘৰলৈ গধূলি লগ হ'ব হয় নহয় গধূলি ফিৰ সেইটো হ'ব না হ'ব পানীটো গধূলি অলপ গা বিষ মাৰিব লাগিব দুজনে লগ হৈ গা বিষ মাৰিম আপুনি কৰক আমাৰ ধৰিছা ভাই কোনফালৰ পৰা আহিলা হয় দিনৰ পৰা আহি আছোঁ কাম বিচাৰি কাম পোৱা নাই চিন্তা চৰ্চা কৰি বোলো তাৰ ওচৰলৈকে যাওঁ তোমাৰ ওচৰলৈকে গুচি আহিলোঁ কাম নাই পোৱা মোৰ মালিকে আৰু এজনৰ কথা কৈছিলে মই জাবৰ চাফা কৰিব দিছিলোঁ এই ইটাখিনি দিব লাগে তাত তুমি কৰিবা নেকি কাম পালেতো কৰিমেই তুমি কাম এটা কৰাচোন এই মালিকৰ ফোন নম্বৰটো মই দিছোঁ তোমাৰ ফোন আছে মোবাইল আছে মোবাইলত তুমি ফোনটো কৰাচোন এইটো নম্বৰটো তুমি সুধি লোৱা এই ইটাটো ইয়াত জাপিব দিছে কিন্তু মই জাবৰ কটাটো মই আগত লৈছোঁ এই কামটো খালী আছে নম্বৰটো লোৱাচোন 600
195318 মালিকৰ নাম ৰাতুল। হেল্ল' ৰাতুলা নেকি? আপোনাৰ ইয়াতে কিবা কাম আছিলে বোলে, মানে লগৰজনে কৈছিলে আৰু এজন মানুহ লাগে তাকে মই নম্বৰটা কৈছোঁ নম্বৰো দাই ক'লে। হয় নেকি? কৈছে এইখিনি কাম কৰিব লাগে বুলি, কৰি দিওঁ নহ'লে। আমিতো হাজিৰা কৰা মানুহ, কাম পালেতো আমি কৰিম। ঠিক আছে লাগি আছে। ঠিক আছে কৰিব কৈছোঁ বুলি তেতিয়াহ'লে এইটো লাগা মোৰ নিজৰ কামত। বাকী ডম্বৰুকা খবৰ খাতিবিলাক কেনেকুৱা, ঠিকে আছেনে? ঘৰত মানুহজনী গা ভাল তাতে ল'ৰা পোৱালীকেইটা সৰু সিহঁতৰো চিন্তা। গুৱাহাটীত টকা ঘটিবলৈ বুলি আহিলোঁ, ইয়াত দেখোন একোটা কামেই পোৱা। আজি 4 দিনৰ পিছত আজি পাইছোঁ কাম। কালি কাম ক'ত পাম? এতিয়া তুমি যেনেকৈ কাম বিচাৰি আহিছা ময়ো কাম বিচাৰিবলৈ দুখেই লাগে। চিন্তা নহ'বনো কেলে ডম্বৰুকাই, গম পালেনে? বস্তু যি জুই চাই দাম হৈছে মানে ক'বলৈ বাকী নাই। আহক বহি পানী অলপ আহক, যিমানো কাম কৰি থাকিম মই। পানী অলপে খাই ৰাতিপুৱাৰ পৰা খালী পেটতে কাম কৰি আছোঁ। তুমি কিবা খালানে? খালোঁ মই খাই বৈ মানে কাম বিচাৰিলোঁ নাপালোঁ, সেইটো কাৰণেতো ইয়ালৈ আহিলোঁ। পানী অলপ ঠিক আছে খাই লওঁ। এয়াই জীৱনৰ ঘাট প্ৰতিঘাত। কি ক'ব, উপায় নাই। ঘৰত অসুখীয়া মাক থৈ আজি এই অৱস্থা। মাক নাচালেও নহয়, ঘৰ নচলালেও নহয়, জীৱনত বহুত ঘাট প্ৰতিঘাত পাৰ কৰি আহি গুৱাহাটীত এইবিলাক কাম কৰিবলগীয়া হৈছে। তাকে চৰকাৰে যি সাহাৰ্য দিয়ে, মাইকী মানুহগৰাকীয়ে অৰুণোদয় 1250 টকাই পায়। 1200-1250 টকাত কি ঘৰ চলিব? কাম বনো তেনেকুৱাকৈ নহয়। আমাৰ হাজিৰা কৰা মানুহৰ বহুত প্ৰব্লেম। যাতে আমি ধৰা ৰেগুলাৰ কাম এটা হ'লোঁ, ভাবিছিলোঁ কিবা এটা মাহেকীয়া কাম ক'ৰবাত কৰিব পাম হোটেলত বা ক'ৰবাত। আজি দেখোন 3 দিন একো কামেই নাপাম। আজি 4 নম্বৰ দিনাখন আজি কাম পাইছোঁ। আজি কামটোৱে ধৰক 3-4 দিন খাবলৈ হ'ব, মই ঘৰলৈ কি পঠাম? যদি কালি আকৌ এটা কাম পাম, ৰেগুলাৰ যদি দুটা এটা কাম পাম, তেতিয়া ধৰা ঘৰলৈ মাইকী মানুহ ফোন কৰি আছে, পইচা পঠিয়াব লাগে, দৰৱ কিনিব লাগে, ল'ৰা ছোৱালীকে বিস্কুট কিনি দিবনে তাই বেছি সেই দৰৱ? চৰকাৰেনো কি কৰিছে? বস্তু যি চাই জুই চাই দাম কৰিছে, স্মাৰ্ট মিটাৰ লগাই আছে, কাৰেণ্টৰ বিলেই দিম নে মাহ ঔষধ পাতিয়ে কিনি দিম নে, এনেকুৱা সমস্যাত ভুগিবলগীয়া হৈছে। কামৰ আপোনাৰ পেছা যি কামৰ পেছা মানে পেছা এনেকুৱা কাম বিচাৰি নাপাওঁ, মানুহৰ পেছা মানে হাই হৈ গৈছে। মোৰে তেনেকুৱা হৈছে, আজি 2-3 ধৰি বিচাৰিছোঁ, আজি ভাল তোমাৰ লগত পালোঁ বুলি এনেকুৱা প্ৰভু ইচ্ছা, প্ৰভুৱে ভালেই থাকিলে ভালেই ৰাখিব। প্ৰভু আছে, তেওঁকে প্ৰাৰ্থনা কৰি আগবাঢ়ি যাওঁ। মই সদায় কামত তেওঁকে চিন্তা কৰোঁ, যাতে মানুহজনীও আগ্ৰহ হওক, ল'ৰা ছোৱালীকেইটাও যেন ডাঙৰ দীঘল হওক, মই যেন দুটামান কাম কৰি 2 টকা উপাৰ্জন কৰি মই ঘৰলৈ পঠিয়াব পাৰোঁ মানুহজনীক ট্ৰিটমেণ্টৰ কাৰণে। ঘৰৰ পৰা ওলাই নাহিলেও নহয়। ঠিক আছে কামত লাগা, নহ'লে আকৌ মালিক পাই যাব। মালিকে পালে আকৌ এনেই গালি শুনি